নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিৰ ৰেচিপিটো হ'ল ক'লা কচু বনাম, তেল নিদিয়াকৈ, বিনা তেলত বনাম। মই প্ৰায় বনায়ে থাকোঁ, আজিও বনাম ক'লা কচু, জ্বলা দি বনাম। সেইকাৰণে ক'লা কচু ছিঙিবলৈ বাৰীলৈ আহিলোঁ। এই ক'লা কচু কাটিছে, তেজৰ কাৰণে বহুত ভাল। এয়া কাটিলোঁ, হৈ গ'ল কাটি, ধুই কৰি ধুনীয়াকৈ লওঁ, তাৰপিছত বনাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, কচুখিনি মই কাটি ল'লোঁ। এয়া কাটি ল'লোঁ, কেৰাহীটো পাতি দিছোঁ। মই জুইত বনাম, লোহাৰৰ কেৰাহীত। আপোনালোকে গেছতো বনাব পাৰিব, মই লোহাৰৰ কেৰাহীত বনাওঁ, বেছি টেষ্ট লাগে। এতিয়া মছলাৰ হেৰিত এয়া হ'ল আদা নহৰু পিচি ল'লোঁ, নহৰু 5 ফুট আৰু আদা অকণমান ল'লোঁ। এয়া কেঁচা জলকীয়া মই বটি ল'লোঁ ধুনীয়াকৈ। এয়া জিৰা গুড়ি, এই পিঁয়াজ, তেজপাত, এয়া হ'ল জালুকৰ গুড়ি। মই এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই 5 ফুটন কেইটামান দি লওঁ। 5 ফুটন কেইটা কেৰাহীত দি ফুটাই লওঁ চেণ্টৰ কাৰণে। বেছি দিব নালাগে, 5 ফুটন বেছি দিলে তিতা হৈ যায়। অকণমান লৰাই দিছোঁ, পিঁয়াজ দিছোঁ। বিনা তেলত বনাইছোঁ, ইয়াত কোনো তেলৰ ব্যৱহাৰ নাই। বিনা তেলত খাদ্য খালে স্বাস্থ্যৰ কাৰণে ভাল, সেইকাৰণে মই বিনা তেলতে বনাওঁ প্ৰায়। পিঁয়াজখিনি অকণমান সিজা নিচিনা হ'ব লাগে, পিঁয়াজখিনি তেতিয়া ভাল লাগে। জুইডাল বহাই দিছোঁ, কচুখিনি দিছোঁ। এতিয়া এই ক'লা কচু হয়। ক'লা কচু কিছুমানে সিজাই পানী বইল কৰি পানীটো পেলাই দিয়ে, মই কিন্তু দিয়া নাই, ডাইৰেক্ট দি দিছোঁ। মছলা দিলে একো নহয়, আৰু পানীখিনি সিজাই পেলালে কিছুমানে দিয়ে, কিন্তু হ'লেও আচল টেষ্টটো নাথাকে। সেইকাৰণে মই সিজাই পানীটো পেলোৱা নাই, ডাইৰেক্ট দি দিছোঁ। আপোনালোকে সিজাই পানী পেলাইও খাব পাৰে, কিন্তু এনেকৈ দিলে বেছি ভাল লাগে খাই। হালধি নিমখ লৰাই দিছোঁ। বইলত জুইটো সদায় কমাই দিব প্ৰথমতে, আৰু তলত ধৰিলে পানী দিব লাগে। এতিয়া কচুত যিহেতু পানী দিব নালাগেই, পানী ওলাই আছে কচুৰ পৰা, লৰাই থাকিলে জুইডাল কমাই দিলে পানী ওলাই থাকিব। তলত ধৰিলে পানী অকণ দিলেই হ'ল আৰু। এতিয়া মই পানী নিদিওঁ, অকণমান সময় পিছত পানী দিব লাগিব। এতিয়া মই ঢাকোনখন দি দিম। জুইডাল অকণমান লাহেকৈ দিছোঁ, অকণমান। এতিয়া মছলাখিনি দি দিওঁ মই। এইখিনি আদা নহৰু দিছোঁ, আদা নহৰুখিনি দিছোঁ। এইখিনি তেজপাত দিছোঁ, এইটো জিৰা গুড়ি দিছোঁ, এইটো কেঁচা জলকীয়া দিছোঁ। আপোনালোকে শুকান জলকীয়াও দিব পাৰে। জালুকৰ গুড়িখিনি দিছোঁ, বটি লোৱা, লৰাই দিছোঁ। কচু বনালে বেছি সময় নালাগে।
মিনিটমান লাগিব জুইডাল বহাই দিছোঁ দিব নালাগে অলপ কমাই দিলেই হ'ল চালো এয়া সিজি আছে দেখিছেনে ধুনীয়াকৈ সিজি আছে হোৱা নাই চেক কৰি চালোঁ আকৌ 5 মিনিটমান সময় লাগিব লগাই দি পেলাই চেক কৰি চালোঁ আকৌ ঢাকোনখন দিলোঁ চেক কৰি চালোঁ হৈ গ'ল দেখিছেনে হৈ গ'ল এতিয়া সেইটো নমাই দিছে বন্ধুবান এইবাৰ গ'ল মোৰ ৰেচিপিটো বনাই হৈ গ'ল ক'লা কচু বনালোঁ তেল নিদিয়াকৈ বিনা তেলত বনাইছোঁ আপোনালোকেও বনাই খাব কেনেকুৱা লাগে খাই পেলাই মোক ধৰি লওক কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত মোৰ পতিত ভতিজাজনী আছে তাই মোক বহুত হেল্প কৰি দিয়ে মছলা পিচি দিয়ে আৰু এইবিলাক শাক পাচলি চব যোগাৰ কৰি দিয়ে তাইকো আজি আপোনালোকৰ আগত উলিয়াইছোঁ আপোনালোকেও বনাই খাব কচু কেনেকুৱা লাগে ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ ওচৰলৈ আকৌ নতুন নতুন ৰেচিপি লৈ আহি থাকিম আজিলৈ আহোঁ নমস্কাৰ